সেল। আর এই করোনা ভাইরাস এটা কোনো ভাইরাস না, এটা আল্লাহর মায়ের, এটা আল্লাহর মায়ের, আলমের ভাই। गाय का जो 1 हफ्ते का जो दूध होता है सद्या प्रसूता गाय का, वो रामबाण औषधि है। इसी प्रकार कोरोना की भी वो राम ट्रंप को भी भेज रहे हैं, गौमूत्र भेज रहे हैं ट्रंप, प्रधानमंत्री जी के पास जा रहे हैं, प्रधानमंत्री तो स्वयं पीते हैं। নমস্কাৰ প্ৰিয় বন্ধুসকল, দেখিছেই নহয় এই মূৰ্খ চবৰ কাৰণে আমাৰ দেশখন আচলতে অধপতনে গ'ল। যি কি নহওক, এতিয়া যিটো বিপদৰ সময়, আচলতে তাত আমি সজাগ হোৱাৰ সময়। বাহিৰত গৈ বা বেলেগ মানুহৰ সৈতে আপোনালোকে বেছিকৈ লগ কৰি বেলেগ মানুহৰ লগত বেছিকৈ মানে ওচৰা ওচৰিকৈ থকাৰ সময় নহয়। সকলো নিজৰ ঘৰত থাকক, নিজে ভালদৰে থাকক আৰু সুস্থ হৈ থাকক, তাৰে আমি সকলোৱে কামনা কৰোঁ। আচলতে কথাটো হ'ল যে মই ভিডিঅ'টো মানে বনাম বুলি একচুৱেলি ভবা নাছিলোঁ, কিন্তু তথাপি দেখি মানে আমনি লাগিছে। সেইবাবে ভাবিলোঁ যে ভিডিঅ' এটা বনাওঁ। যি কি নহওক, ভিডিঅ'টো আপোনালোকে চাব বুলি আশা কৰিছোঁ। ব'লকচোন, আমাৰ এই নমুনাবোৰ কিছুমান আজি আপোনালোকক মই দেখাবলৈ ট্ৰাই কৰিছোঁ যে এনেকুৱা নমুনা থাকিলে কৰোণা ভাইৰাছ নালাগে, এই সামান্য পৰুৱা এটাই গোটেই দেশখন ধ্বংস কৰি থৈ গুচি যাব। ইয়াত লিখিছে এই হিন্দু জাতিটো হেনো ভাইৰাছৰ ফলত ধ্বংস হৈ যাব, আৰু হৈও আছে। মুছলমান সম্প্ৰদায়ৰ লোকৰ এতিয়ালৈকে কোনো মৃত্যু হোৱা নাই, আৰু 2-এজন যদি ওলাইছে এইবোৰ হেনো ফেক নিউজ। আমাৰ ধ্বংসৰ পাছত মুছলমানসকলে পৃথিৱীৰ ৰাজ কৰিম বুলি কৈছে, আৰু এয়াই সত্য। আৰু আমাৰ বোলে উদ্ভণ্ডালি বেছি হৈছে, আৰু আমি হৈছোঁ গাহৰিৰ খোৱা জাত। যি কি নহওক, আপুনি ফেচবুকত এনেধৰণে লিখিছে, ভালেই কৰিছে। যি কৰিছে আপুনি নিজে জানে, আপুনি এজন জনা শুনা গুণী জ্ঞানী ব্যক্তি, সেইবাবে আপুনি এনেকৈ লিখিছে যে আপোনালোকে ৰাজ কৰিব। হয়তো এই বুলি নকওঁ, প্ৰত্যেকজন মুছলমান মানুহে এনেকুৱা এটা মেণ্টেলিটি নহয়, হয়তো কিছুমান নিকৃষ্ট মনোভাৱৰ মানুহে এনেকুৱা ধৰণৰ কিছুমান মন্তব্য জনায়। ঠিক তেনেধৰণে আমাৰ হিন্দু ধৰ্ম, মই এটা হিন্দু ল'ৰা, তো আমাৰো এনেকুৱা ধৰণৰ কিছুমান জনোৱা মানুহ আছে, নিশ্চয় আছে, আৰু কোনো এইটো মিছা নহয়। যি কি নহওক, আমি এইবোৰ বস্তুৰ ওপৰত এতিয়া লাগি একো লাভ নাই। আচলতে মই কথাটো এইটো ক'ব বিচাৰিছোঁ যে জাতি, এইবোৰ আপোনাৰ ধৰ্ম, এইবোৰ কৈ এতিয়া লাভ নহয়। আপোনালোকে আমি আগতে কৈ আছিলোঁ আমুকটো তামুকটো, সেইটো নহয়। এতিয়া অসমীয়া বা ভাৰতীয় হিচাপে বা এইখন পৃথিৱীৰ মানৱ হিচাপে আমি কি কৰিব লাগে সেইটোৰ ওপৰত চিন্তা কৰক। সকলোৱে চৰকাৰৰ কথা শুনক। আপোনাৰ ধৰ্মটো ভ্ৰষ্ট হৈ যোৱা নাই, আপোনালোকৰ নীতি নিয়মখিনি নাইকিয়া কৰি দিয়া নাই চৰকাৰে, আপোনালোকক বন্দিত্ব জীৱন নাই দিয়া। আপোনালোকক কৈছে যে আপোনালোকে জীয়াই থাকিলেহে আপোনালোক ধৰ্মটো জীয়াই থাকিব। সেইবাবে আপোনালোকে ঘৰত সোমাওক, ঘৰত থাকক, যাতে সকলোৱে ভালদৰে থাকে তাৰ প্ৰতি লক্ষ্য ৰাখক। এনেই কিবা এটা মন্তব্য জনোৱাৰ আগত কিছুমান কথা চিন্তা কৰি ল'ব। তাৰ প্ৰতি বিনম্ৰভাৱে হাত জোৰ কৰি অনুৰোধ জনাইছোঁ, যাতে আপোনালোকে এই ইমান এটা বেয়া সময়ত আপোনালোকে এই ধৰ্মক লৈ বা ৰাজনীতিক লৈ যাতে আপোনালোকে কিছুমান মন্তব্য নকৰে, হাত জোৰ কৰি অনুৰোধ জনাইছোঁ। কিন্তু পিছলৈ আৰু অলপ দেখুৱাম, আপোনালোকক দেখুৱাবলগীয়া আছে যথেষ্টখিনি বস্তু। মানে মোৰ ওচৰত একচুৱেলি দেখি আছোঁ, কিন্তু মই সকলোখিনি ডাউনলোড কৰিব নোৱাৰিলোঁ বা কপি মোৰ ওচৰত নাই। তথাপিও যিমানকেইটা আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইবাৰ দেখুৱাইছোঁ আমাৰ হিন্দুত্ব। আমাৰ কিছুমান ব্যক্তি আছে, তেওঁলোকে কৰোণা ভাইৰাছৰ ওপৰত কি কৈছে তাক আমি জানো। আহক ভিডিঅ'টো আগলৈকে চাই থাকিব। सामान्य पानी में जो है उसमें वायरस पैदा हो जाएगा, लेकिन गौमूत्र में कभी वायरस पैदा हो ही नहीं सकता। কৈ দিওঁ, আপোনাৰ ভয়টো ক'ত? একদম সেৱা জনাইছোঁ দেই, কৃষ্ণ প্ৰভু। আপোনালোকৰ মানে কি ক'ম আৰু, কৃষ্ণহে জনাইছোঁ, কৃষ্ণ। आएगा। हम लोग यहाँ झुंड बना के खड़े हैं, हम लोगों को कुछ नहीं होगा, कोई बीमारी नहीं होगी। जो डरेगा उसी को बीमारी होगी। हम लोग तो यहाँ खड़े हैं, हिम्मत देना चाहिए, दाद देना चाहिए उन औरतों को जो यहाँ पे कौन है वो कहाँ से वो आया, चारों दिशाओं में तेज सा वो छाया। তহঁতি মদ বিকা ঘৰত 5টা-6টা গোট খাইতো মদ খাইছ। তহঁতৰ অসাৱধানাৰ কাৰণতে আমাৰ গাঁওখনত যে তহঁত বেমাৰটো হ'ব তহঁতি গম পাইছ নাই? তহঁতি তাত বেমাৰ লগাই আনিবি আৰু আমাৰ গাঁওখন কেলা ধ্বংস কৰিবি। হা, আমি অকলে খাইছোঁ দেই, ৰাস্তাত গৈ কাকো আমনি কৰিবলৈও নাই, আৰু কৰোণা ভাইৰাছ আহিবলৈও নাই। আমি অকলে খাইছোঁ।
অকলে খাব ঘৰত বহি খাব বাহিৰত নাখাব কৃষ্ণ দেই ধন্যবাদ ভিডিঅ'টো এইখিনিলৈকে চাই থকাৰ কাৰণে যি কি নহওক আপোনালোকক অকণমান যদি পাৰিছোঁ হহুৱাবলৈ চেষ্টা কৰিছোঁ ঘৰতে বহি বহি আপোনালোকে ঘৰতে থাকক সকলোৱে ভালদৰে থাকক চাফ চিকুণ হৈ থাকক যাতে সকলোৱে সুস্থ হৈ থাকিব পাৰে যাতে অসমত এনেকুৱা এটা অসুবিধা নহওক যে বাহিৰৰ দেশবোৰত যিদৰে হৈ আছে আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয় অসম